Hello everyone, এতিয়া আপোনাৰ বাজিছে ৰাতিপুৱা 5:30 আৰু চাৰিওফালে কুঁৱলী কুঁৱলীয়া পথাৰ। আমি গৈ আছোঁ ট্ৰেইনৰ ষ্টেচনলৈ, কাৰণ আজি আমি যাম আপোনাৰ মালিনী থানলৈ আৰু আপোনালোকক দেখুৱাই থাকিম আমি কেনেকৈ যাওঁ, কাৰণ আমি যাম ট্ৰেইনত। গতিকে মোৰ লগত ভিডিঅ'টো চাই যাওক। আৰু এতিয়া আমি আহি পাই গ'লোহি নিজ চতিয়া ষ্টেচন। আৰু ট্ৰেইন আহিবৰ কাৰণে এতিয়াও 10-15 মিনিট আছে। আমি টিকেটটো কৰোঁগৈ। এজন মানে কি সুনাগৰিক হিচাপে আমি সদায় টিকেট কৰি যোৱাটো বহুত জৰুৰী। আৰু গাইছ, এতিয়া ট্ৰেইনত উঠিলোঁ। খিৰিকীখন খোলা নাই কাৰণ বহুত বেছি বতাহ মাৰি আছে, ঠাণ্ডা লাগিছে। আৰু অলপ পাছত দেখুৱাম আপোনালোকক। আৰু তাত পাই পেলাই আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা কি পৰিস্থিতি হয়। সেইদিনা বাহিৰত বতৰটো বহুত ডাৱৰীয়া হৈ আছিলে আৰু কিনকিনীয়া বৰষুণো দি আছিলে অলপ অলপ। আৰু এতিয়া আমি আহি পাইছোঁ যে আপোনাৰ লখিমপুৰ মানে উত্তৰ লখিমপুৰ ষ্টেচন। আৰু অলপ পাছতেই মানে আমি পাই যামগৈ আমাৰ ঠাইখন। তাৰপিছত আমি চিলাপথাৰ ষ্টেচনত নামি পেলাই এখন অটো ল'লোঁ। অটোৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিলোঁ লিকাবালিলৈকে, যিটো কি অৰুণাচল বৰ্ডাৰ পৰে, অসম আৰু অৰুণাচলৰ বৰ্ডাৰ। বৰষুণৰ ফলত আপোনাৰ ৰাস্তাটো অলপ ভিজিছিল আৰু বোকাও হৈছিল। আৰু এতিয়া আমি পিছফালে আমাৰ অসম এৰি থৈ আহিছোঁ। এতিয়া য'ত আছোঁ আমি সেইখন হৈছে অৰুণাচল। আৰু কিছু দূৰ পাহাৰ বগালেই আমি পাই যাম আপোনালোকৰ মালিনী থান। আৰু আগলৈ আপোনালোকক দেখুৱাই গৈ আছোঁ কি কি আছে। আৰু এইখন হৈছে আপোনাৰ মালিনী থানৰ মেইন গেট। আৰু এইফালেদি আমি গৈ থাকিম এতিয়া যিমান দূৰ পাৰোঁ। গৈ আছোঁ, ওখনিৰ পৰা খোজকাঢ়ি আহি আছোঁ। আৰু বহুত দূৰ আহিলোঁ। ৰাস্তাটো বৰ্তমান আজি বৰষুণ পৰি মেলি একদম পিছল হৈ গৈছে, পূৰা অৱস্থা নাই। আৰু ফাইনেলি আমি গৈ পেলাই আমাৰ ডেষ্টিনেশ্যন পাইছিলোঁগৈ, য'ত নেকি বোকা আৰু গাড়ীয়ে গোটেইখন পেনেক কৰি থৈছে ৰাস্তা। আৰু ওপৰ ফালে আছে আপোনাৰ মন্দিৰ। একদম বহুত ওপৰ আহি আছোঁ, চিৰি বগাই। বৰষুণ বতৰ যদিও বহুতো লোক আহিছে। আৰু ইয়াতে আপোনাৰ চাকি দেখিব পাইছে বহুত আছে, আৰু ধূপ ধূনা ইয়াতে জ্বলোৱা হয়। ভিতৰৰ মন্দিৰটোত আপোনাৰ বহুত বেছি ভিৰ, তাৰ বাবে আমি ইয়াতেই জ্বলালোঁ। আৰু ইয়াতকৈও ওপৰত সৌফালে আপোনাৰ আৰু এটা মন্দিৰ আছে, য'ৰ পৰা মানুহ নামি আহি আছে। এতিয়া আমিও যাম সেইফালে, দেখুৱাই গৈ আছোঁ। যে ফটো উঠি আছিলে সেইদিনাখন। আকৌ চিৰি বগাই আটাইতকৈ ওপৰত থকা মন্দিৰটোৰ ফালে গ'লোঁ। মা ৰুক্মণী বুলি লিখা আছিলে ইয়াতে। আৰু সেই ওপৰৰ পৰা আমি খটখটিৰে আকৌ তললৈ আহিলোঁ। তলৰ পৰিৱেশটো বহুত ধুনীয়া, আপোনালোকক দেখুৱাই আছোঁ। মেঘে বৰষিলে মোৰ ভাৱনাতে, জেঠ সোণাৰুৰে ফুল ফুলি উঠে। মেঘে বৰষিলে মোৰ ভাৱনাতে, জেঠ সোণাৰুৰে ফুল ফুলি উঠে। হালধীয়া মোৰ হোৱা ৰ'দ হৈ তুমি
ওলাই যোৱা মেঘে বৰষিলে মোৰ ভাৱনাতে এতিয়া আমি আকৌ আপোনাৰ ঘূৰি ঘূৰি ষ্টেচন পাই গ'লোহি আৰু এতিয়া আমি যাম ট্ৰেইন আহিব আপোনাৰ 4:11 আৰু আছে 10 মিনিট তেতিয়া আমি একে ঘৰ যাম আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ আশা কৰোঁ চাই ভাল পালে বহুত সৰু আছিল যদিও ভিডিঅ'টো যিকণ বস্তু পাৰোঁ দেখুৱাব চেষ্টা কৰিলোঁ কাৰণ আমাৰ লগত সময় বেছি নাছিলে কাৰণ আমি ট্ৰেইনৰ পৰা নামাৰ পৰা তালৈ যোৱালৈকে মাত্ৰ মাজত 3 ঘণ্টা সময় পাওঁ অহা যোৱা 1 ঘণ্টা যায়েই গতিকে থেংকছ ফৰ ৱাচিং